আজি দুদিনমানৰ পৰা এক গভীৰ প্ৰতীক্ষাত বাট চাই আছোঁ। হৃদয় সাত পৰি যোৱা এটি হাঁহিত ৰিৰিয়াই বাজিছে মায়া। এই হাঁহিয়ে যেন এতিয়া মোৰ হৃদয়ৰ কোনোবা এটুকুৰা ঠাইত বিন্ধি থাকে ৰাতি ৰাতি। আৰম্ভ হৈছে সংগোপনে বাঢ়ি অহা বেমাৰটোৰ দৰে। মোৰ হৃদয়তো এক অজান বেদনা। কি মধুৰ আমেজ এই ৰোগৰ। উজাগৰ ৰাতি আৰু তেওঁৰ সতে কথা পতা ২০-২৫ মিনিট সময়ৰ মূৰত খন্তেকৰ বাবে হ'লেও তেওঁ সমস্ত হৃদয়ৰ পৰা নিগৰা ক্ৰিয়া প্ৰতিক্ৰিয়াবোৰৰ যুগমাকবোৰ লৈ পেলাওঁ। মোৰ বাৰু প্ৰেম হৈছে নেকি? কথাবোৰ অলপ বেছিকৈ ভাবিবলৈ লৈছোঁ নেকি? ময়ো যে কি পাগল। আৰে ফুল ফুলিলে গোন্ধ ওলাবই। তথাপিও অপেক্ষাত কেতিয়াবা তেওঁ নিজৰ মুখৰ পৰাই কথাটো প্ৰকাশ হয়, মই তোমাক ভাল পাওঁ।